চোন উৰি আছে ছাতি এটা লৈ আকাশতে বাবা কি কৰি আছে ভিতৰত আইনে টিভি চাই আছো 6টা বাজিবলৈ নাপায় এইটো টিভিত বহিবই 6টা বজাৰ লগে লগে পঢ়া শুনাটো নাম কছ নাই একো টিভি চাব নাপায় নে তোমাৰ হাতৰ পৰা হে আইও ৰাতি খোৱা কেৰেলা চালা খিয়ালৰ পোৱালি মেমেৰা নাই আজি নহব এই খিয়াল গিটাক মাৰি পেলাব লাগিব একেবাৰে ভেবা যাবি নে বৈ খিয়াল গিটা মাৰুংগে হে ভুলুকাকো লৈ লওঁ লগতে একদম নহলে এইগিটা খুব নিদিয়ে ৰাতি মানে যাম আকৌ কেলে নেযাম এইকেইটা ৰাতি শুব নিদিয়ে তোমাক কিন্তু মোৰ বেয়া ভয় লাগে মোৰ গাত উঠি খাবহি বুলি ঘৰৰ ভিতৰতে বলা মাৰুংগে বৈ আজি এইগিটাক চেফা মাৰুংগে একদম ফলো মি ভেবা ভতৰাকো লৈ যাওঁ নেকি খিয়াল মাৰিবলে বলা বলা লৈ যাওঁ ভতৰা ওলাই বাহিৰলে ফুলেন্দৰ দা আৰু ভেবাচোন ৰাতিখন আহিলে যে চুৰি বেট লৈ একদম মোক মাৰিব নেকি আপোনাহঁতে আইও জাতিলাও তলৰ পচা খুটা মাৰিব অহা নাই খিয়াল খেদিবলৈ আহিছো বোলো তোমালোককো সুধো যাবা নেকি ভুলুকাও আছাচোন ভতৰা ঘৰত নাই ঘৰতে অকলেনো কি কৰি থাকিম ভতৰা ঘৰলে আহিলো আৰু এনে বলা পাপা দেৰি কেলে কৈ আছা খিয়াল পলাবগে ক'বাত পাবগে এতিয়া যাবা নেকি ভতৰা আৰু ভুলুকা বেগেতে কোৱা আমি যাওঁ নহলে যাম কেলে নেযাম খিয়ালবোৰে ইমান চিঞৰে ৰাতি ভয় লাগে একদম ৰ'ব চুৰিখন লৈ আহোগে ভুলুকা দা এখন লওক চুৰি আপোনাৰ কাৰণে দিয়া বলক ফুলেন্দৰ দা যাওঁ Let's go, follow me. ভুলুকা কটা খিয়ালচোন নোলোৱাই হ'ল এতিয়া বলকচোন আগলে গৈ থাকো ওলাব এনেও খিয়াল কেলে নোলাব পিছ কৰি কাটিম আজি সেইটো বলা আইও ভুলুকা দা ফুলেন্দৰ দা মোৰ ভয়হে লাগিছে পাই মই যাওঁ ঘৰলে হেই ভতৰা ভাইটি ভয় নকৰিবাচোন আমি আছো নহয় আজি মই এহেঁতক ফিনিছ দিলো আৰু ফুলেন্দৰ দা বেগেতে আহক এহেঁতক মাৰিব লাগিব আজি একদম শেষ কৰি পেলাম বলা এহেঁতক কাটি পিছ কৰি খাম বাপেকে ভুলুকা ভয়হে লাগিছে মোৰ দুইটা ৰৈ আছেচোন আপুনি বেকলে আহক কি ভয় কৰিছে মই এহেঁতক পোক ফালি পঠিয়াম এতিয়া ভুলুকা চাবা তোমাকে খাব হাতী ফুলেন্দৰ দা পলাক খিয়ালে নেইব এতিয়া আমাক ভেবা বেগেতে পলা ভুলুকা বেগেতে আহা দেখিলে ফুলেন্দৰ দা মই আপোনাক নাযাওঁ বুলিয়ে কৈছিলো ভুলুকা দাক খাই দিলে কি কইম আমি নাজানো নহয় ভুলুকাক একেবাৰে খিয়ালে মাৰি পেলাব বুলি এতিয়া ক'ত বা গ'ল তাক খালে নে জীয়াই আছে ফুলেন্দৰ দা মই মৰা নাই বাচি আহিলো হা ভুলুকা দা আপুনি বাচি গল নেকি মইতো ভাবিছিলো আপোনাক আজি খালে খিয়ালে ভতৰা ভাইটি মোক খাব পাৰে খিয়ালে কিন্তু বাচিলো দেই খিয়ালৰ পৰা নহলে খালে হয় আজি তেন্তে গাইজ ভুলুকা দাটো বাচি গল কিন্তু আজি খিয়াল মাৰিব নোৱাৰিলো আমি নেক্সট পাৰ্টত খিয়াল মাৰি দিম আপোনাৰ হাতত যদি নতুন আহিছে মোৰ চেনেলত সাবস্ক্ৰাইব কৰিব আৰু লাইক শ্বেয়াৰ কমেন্ট কৰি দিব ধন্যবাদ